বন্ধুসকল মই আজি আপোনালোক টেকনো কেমন এসি 2x মোবাইলটোৰ ৰিভিউ বা এই মোবাইলটোৰ ভিতৰত কি ফিচাৰ্ছ বা ফেচিলিটি আছে সেই সকলোখিনি কথা আপোনালোকক জনাম। তো হেল্ল' বন্ধুসকল, মোৰ নাম মালেক, মোৰ লগত আছে লিলিমাস্টাৰ আৰু মই আছো আপোনাৰ লগত। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু চাওঁ যে টেকনো কেমন এসি 2x মোবাইলটোৰ ভিতৰত কি ফিচাৰ্ছ বা ফেচিলিটি আছে। বন্ধুসকল প্ৰথমতে মই আপোনালোক টেকনো কেমন এসি 2x মোবাইলটোৰ যিটো কভাৰ বা বক্স আছে এইটো দেখুৱাই আছোঁ। বন্ধুসকল আপোনালোকে ইয়াতে চাবলৈ পাৰিছে যে ওৱান টাইম স্ক্ৰীন ৰিপ্লেচমেণ্ট, মানে টেকনো মোবাইলবোৰত এটা ভাল সুবিধা দিছে বা এক্সট্ৰা সুবিধা বুলি ক'ব পাৰোঁ আমি। আৰু সেই সুবিধাটো হ'ল যে টেকনো কোম্পানী মোবাইলবোৰত ওৱান টাইম স্ক্ৰীন ৰিপ্লেচমেণ্ট দিছে। আৰু সেইটো হ'ল যে আপোনালোকে যদি টেকনো মোবাইলবোৰ ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ এক বছৰৰ ভিতৰত যদি টেকনো মোবাইলটোৰ ডিছপ্লে বা স্ক্ৰীনটো ভাঙি যায় তেতিয়াহ'লে বন্ধুসকল আপোনালোকক টেকনো কোম্পানীৰ ফালৰ পৰা টেকনো মোবাইলটোৰ ডিছপ্লে বা স্ক্ৰীনটো চেঞ্জ কৰি দিব বা ৰিপ্লেচমেণ্ট কৰি দিব। আৰু বন্ধুসকল মই আপোনালোকক ক'ম যে এই টেকনো কেমন এসি 2x মোবাইলটোৰ ভিতৰত কি ফিচাৰ্ছ বা ফেচিলিটি আছে। বন্ধুসকল এই টেকনো কেমন 2x মোবাইলটোৰ ডিছপ্লে হৈছে 5.5 ইঞ্চি আৰু ইয়াৰ ৰেম হৈছে 3GB আৰু ৰম বা ইণ্টাৰনেল ষ্ট'ৰেজ হৈছে 32GB। আৰু এই মোবাইলটোৰ কেমেৰা হৈছে ৰিয়াৰ কেমেৰা হৈছে ইয়াৰ 13 মেগাপিক্সেলৰ দুটা কেমেৰা উইথ ফ্লেছ আছে, মানে লগতে এটা ফ্লেছ আছে। আৰু ফ্ৰণ্ট কেমেৰাত আপোনালোকে পাই আছে 8 মেগাপিক্সেলৰ এটা কেমেৰা আৰু লগত ফ্লেছ আছে। মানে বন্ধুসকল এই টেকনো কেমন 2x মোবাইলটোৰ ভিতৰত আপোনালোকে ৰিয়াৰ কেমেৰা দুটা পাই আছে আৰু ফ্ৰণ্ট কেমেৰা এটা পাই আছে আৰু লগতে দুটা ফ্লেছ পাই আছে, মানে ফ্ৰণ্টত এটা ফ্লেছ পাই আছে আৰু বেক চাইডত এটা ফ্লেছ পাই আছে। আৰু বন্ধুসকল এই টেকনো কেমন এসি 2x মোবাইলটোৰ বেটাৰী কেপাচিটি হৈছে 3050 mAhৰ বেটাৰী। আৰু এই মোবাইলটোৰ এণ্ড্ৰইড ভাৰ্চন হৈছে 8.1 অৰিঅ'। আৰু এই মোবাইলটোৰ বা এই টেকনো কেমন এসি 2x মোবাইলটোৰ প্ৰচেছৰ হৈছে 2.2 GHz কোৱাড কোৰ প্ৰচেছৰ। আৰু বন্ধুসকল এই টেকনো কেমন 2x মোবাইলটোত আপোনালোকে ফেচ লগৰ সুবিধা পাব আৰু ফিংগাৰ প্ৰিণ্টৰ সুবিধাও পাব, মানে আপোনালোকে চিকিউৰিটি হিচাপত ফেচ লগৰ সুবিধা আৰু ফিংগাৰ প্ৰিণ্ট সেন্সৰো পাই যাব। বন্ধুসকল এই টেকনো কেমন 2x মোবাইলটোৰ বৰ্তমান দাম বা ফেব্ৰুৱাৰী মাহৰ দাম হৈছে 7599 টকা। প্ৰথমতে আছিল 9999 টকা, কিন্তু দুমাহৰ ভিতৰতে এই মোবাইলটোৰ দাম কমি আহি হৈছে 7599 টকা। বন্ধুসকল আপোনালোকে সকলোৱে জানে যে এই টেকনো কেমন 2x মোবাইলটোৰ ভিতৰত কি ফিচাৰ্ছ বা ফেচিলিটি আছে। এতিয়া আপোনালোকে কমেণ্ট বক্সত জনাওক যে এই মোবাইলটো আমি 7599 টকাত কিনিব লাগে নে নালাগে। প্ৰাইচ হিচাপত আৰু ফিচাৰ্ছ বা ফেচিলিটি হিচাপত আমাৰ এই মোবাইলটো কিনিব লাগে নে নালাগে। বন্ধুসকল মই এতিয়া এই মোবাইলটোৰ আনবক্সিং নকৰোঁ, কাৰণ ইতিমধ্যে এই ভিডিঅ'টো বহুত দীঘল হৈ গৈছে। আপোনালোকে যদি এই মোবাইলটোৰ আনবক্সিং ভিডিঅ' চাব খুজিছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত জনাওক। তেতিয়া বন্ধুসকল আপোনালোক মই এই টেকনো কেমন এসি 2x মোবাইলটোৰ ফুল ডিটেইলছ আৰু লগতে আনবক্সিং কৰি দেখুৱাই দিম। আশা কৰোঁ বন্ধুসকল আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন মোবাইলৰ আনবক্সিং ভিডিঅ'ৰ লগতে টেকন'লজিৰ লগত জড়িত বহুতো খবৰ আপোনালোকে পাব। তাৰ বাবে আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে কাষত থকা নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। তেতিয়ালৈকে আপোনালোকে ভাল থাকিব, সুস্থ থাকিব। এই কামৰে আজিৰ ভিডিঅ'টো মেক কৰিলোঁ। থেংক ইউ ছ' মাছ।